চানিকিকেইটাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। গামোচাখনত এইখিনি বচাৰ পিছত আমি ফুলৰ এইফালৰ লগত ইফাল লগ কৰি দিম। তাৰপিছত এটা ফুল হৈ যাব। তাৰপিছত এইখিনি থোৱাৰ পিছত আৰু এইখিনি বাচিব লাগিব। তাৰপিছত এইফাল ফুলটোৰ এইফালৰ লগত এইফাল ফুল লগ কৰি দিব লাগিব। এনেকুৱা লাটা ফুলবোৰ বাছোঁতে বহুতেই ভুল কৰে। মানে ক্ৰাফত যিখিনি দিয়া থাকে সেইখিনি বচাৰ পিছত কি বাচিব লাগিব সেইটো ধাৰণা কৰিব নোৱাৰে। আৰু আপোনালোকৰ যদি ফুলৰ চানেকিবোৰ চিনি পোৱাত কিবা অসুবিধা হয় তেতিয়াহ'লে মোক ফেচবুক নাইবা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। মোৰ ফুলৰ চানেকিবোৰ চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আহি থকা ভিডিঅ'বোৰ চাবলৈ।